সোনকালে আৰে এতিয়া আহিবি এইবিলাক যে মানুহবিলাক ক'ত থৈ দিয়ে মানে ঐ এইখিনিতে বহু নেকি নেটৱৰ্কো ভাল ইয়াতে বহু দে হ'ব দে বহ দেখিছো মই নগলো মোক মাৰি আছে আৰে চালা ময়ে থাকিলো বে মই নেখেলো দে মোৰ চাৰ্জ অকণমান আছে গম পাইছ মই নেখেলিব নোৱাৰিম একো নহয় দে লাষ্ট গেম এখন নাই মোৰ লাগিব চাৰ্জ এখন মোৰ চাৰ্জে নাই গম পাইছ না অকণমান চাৰ্জ আছে মাত্ৰ চালা পাবজি খেলিব লাগে জানিছোৱে অলপ চাৰ্জ বেছিকে দি আনিব নোৱাৰো হা দে হ'ব দে তোৰ কাৰণে মই ৰখি দিম অকণ দে নাই ঐ মই অকলে খেলি ভাল নাপাওঁ বুজিছনে আৰু এতিয়া এই 5টা বাজিছেহে ঘৰলৈ গ'লেনো কি কৰিম কামহে কৰিব দিব এইটো নহ'লে কাম এটা কৰোঁ নেকি কি এই বিলৰ পাৰলৈ যাওঁ নেকি তাত ভালো লাগিব অলপ ঘূৰি ফুৰা হ'ব টাইমটো পাৰ ব'ল অকণমান বতাহ খাম ব'ল ব'ল ঐ পুলক সেইটো চাচোন চৰাই নহয়নে সেইটো চৰাই হয়তো এই মানুহবোৰ যে আৰু সিহঁতৰ মনত অলপো দয়া মমতা ভাৱ নাইনে এনেকুৱা আছে মানুহৰ বাবে এই চৰাই চিৰিকটিবোৰ সুখ শান্তিৰে বিচৰণ কৰিব নোৱাৰা হৈছে মই কিবা এটা কৰিব লাগিব আজি সৌৰভ কি ভাবি আছ নাই কথা এটা ভাবি আছো কি ছোৱালীৰ কথা কাম নাই আৰু মোৰ এইবিলাক কথা মই নাভাবো দেই নাই এনেকৈ কৈছি দে ভাই এইটো ক'ৰ পৰা আনিলি এইখিনিৰ পৰা আনিলোঁ কেনেকৈ ধৰিলি এই ফাণ্ড পাতিছিলোঁ এইটো বেচিবি নেকি বেচিম কিমান টকাত বেচিবি 70 টকাত বেচিম ৰাম এটা চৰাইতে 70 টকা লাগে 50 টকা দিম দে বাৰু হ'ব দে তই এতিয়া এই চৰাইটো কি কৰিবি গম পাবি ৰ পিছত
চালা বেঙা তই 50 টকা এনেই খেলিলি এই বেঙা মই নবুজিছ বেঙা তই আজি চা যদিও আজি মোৰ পকেটৰ পৰা 50 টকা গ'ল তথাপি কিন্তু এটা অমাত আৰু নিৰ্দোষী প্ৰাণী মই প্ৰাণ বচাইছোঁ বুজিছনে নাই অঁ হয়তো মইতো এই কথাটো ভবা নাছিলোঁ আই প্ৰাউড অফ ইউ মাই দোস্ত নমস্কাৰ বন্ধুসকল এই মোৰ নতুন ভিডিঅ'টো চাই কেনে পালে যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ